নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনাৰ গাহৰি ফাৰ্মখন দৰ্শন কৰিছোঁ। আমাৰ দাদাৰ গাহৰি ফাৰ্মখন চাওকচোন। আমাৰ এই গাহৰিকেইটা গটো কি ধুনীয়া আছে চাওকচোন। এতিয়া চাফ চিকুণ কৰা হৈছে, এইকেইটা ৰুম চাফ চিকুণ কৰা হৈছে। সেইকাৰণে আপোনালোকক ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চব গটো কি ধুনীয়া আছে গাহৰিকেইটা। এই দুটা ইয়াতছেহে, সেইটো হেমচাৰ হয়, মাটি গাহৰি হয় গোটেই তিনিজনী। চব এক্সট্ৰা হয়। গড়টো কেনেকুৱা আছে কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে। আপুনি ভিডিঅ'বোৰ চাই ভিডিঅ'টো লাইক এটা কৰি দিব আপোনালোকে। এই নিজৰ হেমচাৰ গাহৰি হয়। চাফ চিকুণ কৰা হৈ গ'ল। এতিয়াতো ৰুম সেইকাৰণে যিবোৰ চাফ চিকুণ কৰা হৈছে সেইকেইটা ৰুমবিলাক ভিতৰতো মানে আপোনালোকক দেখুৱাইছোঁ। বেলেগ দিন আপোনালোকে ভাল চিনে আপোনাক ফাৰ্মখন দেখুৱাম আপোনালোকক। চাওক যদি ভিডিঅ'টো ভাল পালে লাইক কৰি শ্বেয়াৰ কৰিব নাপাহৰিব।